ছোৱালীজনীক মই বেয়া পাওঁ, ছোৱালীজনীৰ দৰে তোমালোক নহ'বা। ছোৱালীজনীৰ নাম ছফিয়া। এজনী ছোৱালীক মই বেয়া পাওঁ, ছোৱালীজনীৰ নিচিনা তোমালোক নহ'বা। ছোৱালীজনীৰ নাম ছফিয়া। ছফিয়া জন্ম পাইছে 2016 চনৰ 14 ফেব্ৰুৱাৰীত। 14 ফেব্ৰুৱাৰী বুলি কোৱাৰ লগে লগে হাঁহিছে। 2016 চনৰ 14 ফেব্ৰুৱাৰীত ছফিয়াই জন্ম পাইছে আৰু ছফিয়াক মই সাংঘাতিকভাৱে বেয়া পাওঁ। তোমালোকক অনুৰোধ কৰিছোঁ ছফিয়াৰ দৰে নহ'বা। এতিয়া ছফিয়া কোন? ছফিয়া কোন জানানে? ছফিয়া হ'ল প্ৰথম স্মাৰ্টেষ্ট ৰবট। পৃথিৱীৰ প্ৰথম আটাইতকৈ স্মাৰ্টেষ্ট ৰবটৰ নাম কি? কি নাম? এতিয়া ছফিয়াক কিয় মই বেয়া পাওঁ? ছফিয়াই মোৰনো কি ক্ষতি কৰিছে? ছফিয়াৰ চব আছে। ছফিয়াক অংক শিকাই দিলে ছফিয়াই অংক কৰিব পাৰে। ছফিয়াক যদি তুমি পলিটিকেল চায়েন্সৰ কুৱেশ্যন কৈ দিয়া, পলিটিকেল চায়েন্সৰ কুৱেশ্যনৰ আনচাৰ কোনে দিব পাৰে? ছফিয়াই দিব পাৰে। ছফিয়াক হাই ক'লে ছফিয়াই হেল্ল' বুলি ক'ব পাৰে। বুজি পাইছানে কথাটো? সামাজিক সমস্যাৰ বিষয়ে যদি তুমি ছফিয়াক সোধা, ছফিয়াই টপ পৰাই উত্তৰ দিব পাৰে। কিন্তু মই ছফিয়াক এইবাবে বেয়া পাওঁ কাৰণ ছফিয়াৰ আবেগ নাই। ছফিয়াৰ কি নাই? আবেগ নাই। মানুহ আৰু ৰবটৰ মাজত পাৰ্থক্য এইটোৱে, তোমালোক আবেগহীন নহ'বা, আবেগৰ নিচিনা হ'বা। নম্বৰটো ছফিয়াইও পাব ভালকৈ পঢ়ালে, মেমৰি কাৰ্ডটো তেওঁৰো ইয়াত ফিক্স আছে। তোমালোকৰ আৰু ছফিয়াৰ মাজত সেইকাৰণে এই পাৰ্থক্যটো সদায় ৰাখিবা যে মই ছফিয়া নহয়, আই এম নট এ ৰবট, আই এম এ হিউমেন বিং। মোৰ ৰেছপনচিবিলিটি আছে টুৱাৰ্ডছ ছ'চাইটি। মই আকৌ কৈছোঁ, ছফিয়াকো যদি পৰীক্ষা দিব দিয়া 100ৰ ভিতৰত 100 পাব, 100ৰ ভিতৰত 100 প্ৰতিটো ছাবজেক্টতে পাব। কিন্তু ছফিয়া তোমাৰ মোৰ নিচিনা নহয় কাৰণ তাইৰ হৃদয় নাই। আমি ছাবজেক্টত পঢ়োঁ মহামাৰী দুৰ্ভিক্ষৰ 3টা কাৰণ ভাৰতবৰ্ষত, পঢ়ি একদম মুখস্থ পৰীক্ষাত লিখি দিলোঁ 3টা কাৰণ। কিন্তু সেই পৰীক্ষা দিব যাওঁতে কাষত যদি ফুটপাথত কোনোবা বুভুক্ষু শিশুৱে যদি ৰৈ থাকে, সি কান্দি থাকে এটুকুৰা ব্ৰেডৰ বাবে, আমি চিন্তা নকৰোঁ, পৰীক্ষাত যাই লিখি আহোঁ ভাৰতৰ দুৰ্ভিক্ষ নিৰ্মূলৰ 3টা উপায়, ঠাচ ঠাচ ঠাচ। 3ৰ ভিতৰত পালোঁ 3। কি হ'ল সেই 3? সেই 3টো ছফিয়াইও পায়। যেতিয়া বিষয় এটা পঢ়িবা, সেই আৱেগিকভাৱে বিষয়টো, পৰিৱেশ বিজ্ঞানৰ আজিকালি প্ৰশ্ন কাকত দিছে, পৰিৱেশ প্ৰয়োজনীয়, প্লাষ্টিকৰ ব্যৱহাৰ নকৰিবা। আৰু বজাৰ যাওঁতে মোনাখন নহয়, এপোৱা বিলাহীৰ বাবে এটা পলিথিন, 20 টকাৰ জলকীয়াৰ বাবে এটা পলিথিন বুলি 9টা পলিথিন লেতিয়াই লৈ ঘৰত যাবা। ঘৰত আহি যেতিয়া পৰিৱেশ সম্পৰ্কীয় কিতাপখন পঢ়িবা, অৰ্থহীন, কাৰণ তেনে পৰিৱেশৰ কথা ছফিয়াইও পঢ়িব পাৰে। গতিকে সেইবাবে মই অনুৰোধ জনাইছোঁ যে ছফিয়া নহ'বা।